বন্ধুসকল, আজিৰ ভিডিঅ'টো ব্ৰইলাৰ ফাৰ্মৰ বাবে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। কাৰণ আজিৰ ভিডিঅ'টোত কথা পাতিম যে বৰ্তমান সময়ত যদি আপুনি আপোনাৰ ফাৰ্মত ব্ৰইলাৰ পোৱালি উঠায়, তেনেহ'লে আপোনাৰ এই ফাৰ্মটোত লাভ হ'ব নে লছ হ'ব, বা আপুনি এতিয়া যদি ব্ৰইলাৰ পোৱালি উঠায় সেই 40 দিন বা 35 দিন পিছত আপোনাৰ ব্ৰইলাৰটো যেতিয়া বিক্ৰী কৰিব তেতিয়া মাৰ্কেটটো কেনেকুৱা থাকিব, লাভ হ'ব নে লছ হ'ব, ৰেট বাঢ়িব নে কমিব, এই বিষয়ে সকলো কথা প্ৰমাণ সহকাৰে আজিৰ ভিডিঅ'টোত আপোনালোকৰ আগত দাঙি ধৰিবলৈ মই চেষ্টা কৰিম। তো আপোনালোকে যদি এই বিষয়ে জানিব খোজে, জানি বুজি যদি ফাৰ্ম আৰম্ভ কৰিব খোজে, তেনেহ'লে মোৰ যিটো ভিডিঅ' এই ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা শেষলৈ আপুনি চাই থাকক। বন্ধুসকল, ব্ৰইলাৰ যিটো বিজনেছ, এইটো বিজনেছত প্ৰত্যেক মাহতে আপোনাৰ যিটো ব্ৰইলাৰৰ বজাৰ আছে সেই বজাৰটো ঠিক নাথাকে। কাৰণ এইটো আপোনাৰ টোটেলি সমগ্ৰ ইণ্ডিয়াত বা ভাৰতবৰ্ষত আপোনাৰ এই বস্তুটো কোম্পেনীয়ে আপোনাৰ হেণ্ডেল কৰে, এইটো গভৰ্ণমেণ্ট বস্তু নহয়। কোম্পেনীয়ে বন্ধুসকল এইবিলাক বিজনেছটো আদৰি লৈ লৈছে। তো সিহঁতৰ আপোনাৰ কাৰণে বস্তুটোৰ দাম বাঢ়ি আছে, কমি আছে। সেইকাৰণে প্ৰত্যেক মাহতেই ব্ৰইলাৰৰ ৰেট ছেম নাথাকে, বাঢ়িব কমিবই। তো আপুনি যদি ফাৰ্ম কৰে তেনেহ'লে এইবিলাক বস্তু আপুনি জানি বুজি ফাৰ্ম কৰিব লাগিব যে কোনটো মাহত ব্ৰইলাৰৰ দাম বাঢ়ে বা কোনটো মাহত ব্ৰইলাৰৰ দাম কমে। তো সেই বস্তুটো আপুনি কেনেকৈ জানিব, আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ মই ট্ৰাই কৰিম প্ৰমাণ সহকাৰে যে আগন্তুক যিবিলাক আপোনাৰ বছৰ গুচি গৈছে, অৰ্থাৎ 2021, 2022, 2023 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী এইবিলাক মাহৰ কিমান ৰেট আছিলে সেই বিষয়ে যদি আপুনি অলপ অধ্যয়ন কৰে যে সেইটো মাহত কিমান আছিলে, তেনেহ'লে আপুনি এতিয়া যদি পোহে সেই মাৰ্কেটটো পাবনে নাই অলপ আপোনাৰ আইডিয়া আহি যাব। বন্ধুসকল, এতিয়া যদি আপোনাৰ ফাৰ্মত পোৱালি উঠায় তেনেহ'লে সেই পোৱালিটো আপুনি চেল কৰিব পাৰিব 40 দিন বা 35 দিন পিছত। অৰ্থাৎ এতিয়া চলি আছে নৱেম্বৰ মাহৰ 28 তাৰিখ বা 27 তাৰিখ, আজি 27 তাৰিখে যদি আপুনি বা 28 তাৰিখ বা 30 তাৰিখলৈকে আপুনি যদি পোৱালি ভৰাই ফাৰ্মত, সেই পোৱালিটো আপুনি চেল কৰিব লাগিব জানুৱাৰীৰ 5 তাৰিখ, 6 তাৰিখ, 10 তাৰিখ, 8 তাৰিখ বা 2-3 তাৰিখৰ ভিতৰত আপুনি চেল কৰিব পাৰিব। কাৰণ এটা ব্ৰইলাৰ আপোনাৰ চেল কৰিবলৈ হ'লে, বজাৰযোগ্য হ'বলৈ হ'লে তাৰ সময় লাগে আপোনাৰ 35 দিনৰ পৰা 40 দিন। তো সেইটো সময় যদি আপুনি কয়, এতিয়া যদি 5 দিনৰ ভিতৰত যদি পোৱালি আপোনাৰ ফাৰ্মত ভৰাই, সেই পোৱালিটো আপোনাৰ চেল হ'বগৈ জানুৱাৰীৰ প্ৰথম উইকত। তো আপুনি এতিয়া চাব লাগিব যে প্ৰথম উইকত ৰেটটো কেনেকুৱা, বাঢ়িব নে কমিব। ৰেট বাঢ়িব নে কমিব এই বস্তুটো চাবলৈ হ'লে আপোনাৰ প্ৰিভিয়াছ ইয়াৰৰ যিটো ৰেট আছিলে সেইটো বছৰত, মাহত, সেইবিলাক বস্তু চাব লাগিব। তো সেইটো চাবলৈ যিটো আপোনাৰ ৱেবছাইট আছে, ইণ্টাৰনেশ্যনেল ৱেবছাইটত যিটো ৰেট আপোনাৰ আপডেট হৈ থাকে, তো আমি আগন্তুক যিবিলাক বছৰ গুচি গ'ল সেই বছৰবিলাকৰ ৰেটবিলাক আমি এতিয়া অধ্যয়ন কৰিবলৈ চেষ্টা কৰিম। তো তাৰ পৰা আমাৰ 95% আপোনাৰ বস্তুটো আইডিয়া আহি যাব যে এইটো সময়ত বা এইটো মাহত আমাৰ ব্ৰইলাৰ ৰেটটো বাঢ়িব। তো বন্ধুসকল, আহক দেৰি নকৰি মই আপোনালোকক লৈ গৈ আছোঁ এতিয়া এই ৱেবছাইটৰ ভিতৰত। আপোনালোকে ভিডিঅ'টো অলপ কষ্ট কৰি পিছলৈ চাই থাকক, বহুত আপোনাৰ গুৰুত্বপূৰ্ণ ভিডিঅ' যদি আপুনি এজন ব্ৰইলাৰ ফাৰ্মাৰ হয়। তো আহক বন্ধুসকল, আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই যিটো ৱেবছাইট আছে, যিটো ৱেবছাইটত আপোনাৰ ডেইলি ব্ৰইলাৰ যিটো আপোনাৰ মাৰ্কেট থাকে, মাৰ্কেটটো আপডেট দি থাকে কোম্পানীয়ে, সেই ৱেবছাইটটোত আপোনালোকক লৈ আহিলোঁ। ইয়াত আপোনাৰ চাম প্ৰিভিয়াছ ইয়াৰত এইটো বছৰত আপোনাৰ কিমান ৰেট আছিলে, বা এতিয়া যদি আপোনাৰ মুৰ্গীটো পোহে 40 দিন পিছত আপুনি মালটো চেল কৰিব, সেই 40 দিন পিছত আপোনাৰ অৰ্থাৎ জানুৱাৰী 10 তাৰিখ বা জানুৱাৰীত বা ডিচেম্বৰৰ 25-26 তাৰিখত কেনেকুৱা ৰেট হৈছিল সেইটো 2022 চনত, সেইটো এতিয়া আমি চাবলৈ ইয়াত ট্ৰাই কৰিম। এইটো চালে আপোনাৰ বহুত আইডিয়া হ'ব। চ' চাওক বন্ধুসকল, ৱেবছাইটটো ইয়াত আছে আপোনাৰ ইয়েৰটো চাই লওক, 2023 আছে, নৱেম্বৰ মান্থ, বৰ্তমান মান্থ চাই লাভ নাই। এতিয়া আমি এনেকৈ চাম যে আজি যদি আপোনাৰ বা কাইলৈ বা পৰহি যদি আপুনি ব্ৰইলাৰ আপোনাৰ ফাৰ্মত সোমাই পোৱালি, সেই ব্ৰইলাৰটো আপোনাৰ দিব লাগিব, চেল কৰিব লাগিব 40 দিন পিছত। অৰ্থাৎ আপোনাৰ জানুৱাৰী আপোনাৰ 10 তাৰিখ হৈ যাব। তো জানুৱাৰী 10 তাৰিখত চাওক কেনেকুৱা ৰেট, সেই জানুৱাৰীত আপোনাৰ কেনেকুৱা ৰেট আছিলে আগৰ বছৰটোত, সেইটো মই চাই আছোঁ এতিয়া। চাওক ইয়াত আপোনাৰ প্ৰথম বছৰত ইয়েৰটো চেঞ্জ কৰি লওঁ, 2022 দি দিলোঁ। 2022 আপোনাৰ ডিচেম্বৰটো চাই লওঁ প্ৰথম অৱস্থাত,
এইটো চাওক ডিচেম্বৰ দি দিলোঁ মই চিলেক্ট কৰিলোঁ ডিচেম্বৰ চিলেক্ট কৰাৰ পিছত ভিউ শ্বীটত আপোনাৰ ক্লিক কৰিব লাগিব ক্লিক কৰিলোঁ বন্ধুসকল এই চাওক আপোনাৰ ৰেটটো আহি গ'ল ধুনীয়াকৈ ভিউ শ্বীট আপোনাৰ চাওক মই এতিয়া জাগিৰোডটো চাম জাগিৰোড চাওক এইটো আমি নগাঁও ডিষ্ট্ৰিক্ট হয় নগাঁও ডিষ্ট্ৰিক্টটো চাম জাগিৰোডত আপোনাৰ চাওক ডিচেম্বৰ আপোনাৰ 1 তাৰিখ ইয়াত আপোনাৰ 1 তাৰিখ আছে 2 3 4 5 6 এনেকৈ আছে তো ডিচেম্বৰ আপোনাৰ 5 তাৰিখ লাষ্টৰ ফালে চাই আছোঁ বন্ধুসকল চাওক ডিচেম্বৰ মাহটো কিন্তু বহুত কম যাব ৰেট আপোনাৰ 90 85 এনেকুৱা যাব লাষ্টৰ পিনে চাওক বন্ধুসকল মই লাষ্টৰ পিনে লৈ আহিছোঁ 25 26 27 তাৰিখত ডিচেম্বৰ চাওক আপোনাৰ অলপ বাঢ়িছিলে আপোনাৰ 95 আছিলে ডিচেম্বৰ আপোনাৰ ধৰি লওক আপোনাৰ 25 27 যেতিয়া আপোনাৰ ডেট আছিলে চাওক 23 তাৰিখত আপোনাৰ 85 95 এনেকুৱা আছিলে কিন্তু এতিয়া কি কৰিম আমি জানুৱাৰী চাম কাৰণ এতিয়া পোৱালি যদি আপুনি ফাৰ্মত সোমাই সেই পোৱালিটো কিন্তু আপুনি ডিচেম্বৰত চেল কৰিব নোৱাৰিব তো সেইটো ডিচেম্বৰ মাথা মাৰি লাভ নাই ইয়াত আমি মাথা আপোনাৰ মাৰিব লাগিব জানুৱাৰীত কাৰণ 40 দিন সময় লাগিব এটা ব্ৰইলাৰ আপোনাৰ প্ৰিপেয়াৰ হওঁতে মাৰ্কেট ইলিজিবল হওঁতে বা 40ৰ পৰা 35ৰ পৰা 40 দিন লাগিব কিন্তু তো মই এতিয়া কি কৰোঁ জানুৱাৰী বস্তুটো চাওঁ জানুৱাৰী কোনটো জানুৱাৰী চাম 23 কাৰণ জানুৱাৰী যিটো গুচি গ'ল 23 জানুৱাৰী গুচি গ'ল এতিয়া যিটো আগন্তুক জানুৱাৰী আহিব সেইটো আপোনাৰ 24 জানুৱাৰী আহিব সেইকাৰণে 23টো চাই লওঁ ইয়াত আপোনাৰ এয়াৰটো চেঞ্জ কৰি আছোঁ তাত আপোনাৰ 23 দিলোঁ জানুৱাৰীটো দি দিওঁ ইয়াত এইটো জানুৱাৰী দি দিলোঁ ভিউ শ্বীটটোত মই ক্লিক কৰি দেখুৱাইছোঁ আপোনালোকক এইটো চাওক নেটটো অলপ শ্ল' আছে এয়া আহি গ'ল শ্ল' থকাৰ কাৰণে বন্ধুসকল ইমান ভালকৈ অহা নাই অলপ ৱেইট কৰক এইটো আহি গ'ল এয়া চাওক বন্ধুসকল জানুৱাৰী 1 তাৰিখ আপোনাৰ মই জাগিৰোডৰ ফালে আহি যাওঁ এইটো জাগিৰোড জানুৱাৰী 1 তাৰিখে আপোনাৰ কিমান আছিলে 90 টকা আছিলে 2 তাৰিখে 100 টকা চাওক বন্ধুসকল উঠি আছে 2 তাৰিখে 3 তাৰিখ 110 4 তাৰিখ 105 6 তাৰিখ 100 টকা 6 তাৰিখৰ পিছৰ পৰা আপোনাৰ আকৌ বজাৰটো আপোনাৰ চাওক ভাঙি গৈ আছে কিমানলৈকে 13 তাৰিখলৈকে আপোনাৰ বজাৰটো নামি গ'ল মানে 90 95 এনেকুৱা বেছি নহয় আকৌ আপোনাৰ 15 তাৰিখৰ পৰা চাওক 13 তাৰিখত আপোনাৰ 100 টকা 14 তাৰিখত আপোনাৰ ইয়াৰ চাওক 14 তাৰিখত 105 টকা 15 তাৰিখত 105 টকা মানে এনেকৈ গৈ আছে 105 টকা লাষ্টৰ পিনে জানুৱাৰী একদম লাষ্টৰ পিনে গৈ অলপ কমিছে তথাপি কমা নাই চাওক 110 টকা 110 টকা চ' সেইটো পিছৰ যিটো জানুৱাৰী লাষ্টৰ পিনে মাথা মাৰি লাভ নাই কাৰণ এতিয়া আমি সেইটো মাথা মাৰি লাভ নাই মাথা মাৰিব লাগিব যে জানুৱাৰী 10 তাৰিখত 1 পৰা 10 তাৰিখৰ ভিতৰত ৰেটটো কেনেকুৱা আছিলে এইটো চাওক মই দেখুৱাই আছোঁ আপোনালোকক 1 তাৰিখ চাওক বন্ধুসকল 1 তাৰিখ 90 টকা 2 তাৰিখ 100 টকা 3 তাৰিখ 110 একদম পূৰা বাঢ়ি আছে চাওক 5 তাৰিখ 100 টকা 6 তাৰিখ 90 টকা চাইছেনে বন্ধুসকল 2023ৰ কথা ক'লোঁ এইটো জানুৱাৰী যিটো গুচি গ'ল আৰু এতিয়া আৰু এটা প্ৰেডিকশ্যন কৰোঁ যে 2022ৰ যিটো জানুৱাৰী আছিলে 22 চনৰ সেইটোত কিমান আছিলে সেইটো দেখুৱাই আছোঁ আপোনাক ৰ'ব ইয়াৰটো চেঞ্জ কৰি আছোঁ 22 দি দিলোঁ জানুৱাৰী থাকক 22ৰ ভিউ শ্বীটটোত ক্লিক কৰিলোঁ এয়া আহি গ'ল আপোনাক দেখুৱাই আছোঁ ৰ'ব এইটো আহি গ'ল চাওক 2022 চনৰ জানুৱাৰী 1 তাৰিখ 105 টকা আছিলে 105 টকা 2 তাৰিখে 3 তাৰিখে 102 টকা 5 তাৰিখলৈ 105 টকা আকৌ 5ৰ পৰা আপোনাৰ একদম 10 15 সেইফালে অলপ কমি গৈছিল মানে 90 এনেকৈ গুচি গৈছিল 2022 চনৰ কথা তেতিয়া যিটো সময় আছিল সেইটো সময়ত 2022ত আপোনাৰ ৰেটটো এনেকুৱা আছিল তথাপিও 1ৰ পৰা 5 তাৰিখৰ ভিতৰত কিন্তু ৰেটটো বেছি আছিলে আৰু ৰেটটো বেছি থাকিবই কাৰণ সেইটো পাৰ্টিৰ সময় বেছিকৈ আপোনাৰ পাৰ্টি খায় মানুহে বস্তু আপোনাৰ মাংসৰ বহুত দৰকাৰ সেইকাৰণে চাওক এতিয়া যদি আপুনি পোৱালি উঠায় আপোনাৰ ফাৰ্মত ব্ৰইলাৰ পোৱালি যদি উঠায় আপুনি সেই মুৰ্গীটো আপোনাৰ ইলিজিবল হওঁতে জানুৱাৰী পাই যাব জানুৱাৰী 1 2 3 4 5 তাৰিখৰ ভিতৰত আপুনি চেল আউট কৰি দিব মই আকৌ দেখুৱাই আছোঁ আপোনাৰ 2021 চনৰ কথা চাওক 2021 চিলেক্ট কৰিলোঁ জানুৱাৰী আছে ঠিকেই আছে মই ভিউ শ্বীটটোত ক্লিক কৰিলোঁ এয়া আহি গ'ল চাই থাকক বন্ধু এয়া চাওক জানুৱাৰী 1 তাৰিখ 107 টকা 2 তাৰিখ 110 টকা 3 তাৰিখ 115 টকা 4 তাৰিখ 115 টকা 5 তাৰিখ 115 মানে চাওক ৰেট কেনেকৈ বাঢ়ি আছে মানে এতিয়াতো আমি 100% ক'ব নোৱাৰিম যে বন্ধুসকল জানুৱাৰীত এনেকুৱা ৰেট হ'ব কিন্তু এটা আইডিয়া আপুনি লগাব পাৰিব প্ৰিভিয়াছ ইয়াৰৰ আপোনাৰ যিবিলাক আপোনাৰ ৰেটৰ চাৰ্ট আছে সেই চাৰ্টবিলাক চাই আপুনি এটা প্ৰেডিকশ্যন কৰিব পাৰিব ফাৰ্ম যিহেতু কৰি আছে প্ৰেডিকশ্যন লগাই কৰক 95% চান্সেছ আছে আপোনাৰ ৰেট বঢ়াৰ কাৰণ চাওক 2-3 বছৰ যদি বাঢ়িছে এইবাৰ কিয় নাবাঢ়িব কি আছে এইবাৰ আৰু বেছি বাঢ়িব লাগে কাৰণ চহৰ অঞ্চল চৰকাৰে উঠাই দিলে আপোনাৰ শাক পাচলিবিলাক নাই ক'বলৈ গ'লে এতিয়া বজাৰত আপোনাৰ ইমান দাম এইবাৰ কিয় কমিব চাওক 107 টকা 110 টকা 15 5 তাৰিখত 115 8 তাৰিখত 120 টকা চাওক বাঢ়ি গৈ আছে বন্ধুসকল মানে লাষ্টৰ পিনে অলপ কমি যায় কিন্তু 15 তাৰিখলৈকে অলপ ঠিক ঠাক থাকে এইটো 21 চনৰ কথা দিলোঁ বন্ধুসকল চাওক তো সেইটোৱে ক'লোঁ বন্ধুসকল আপোনালোকে যোনে ব্ৰইলাৰৰ ফাৰ্মটোত পোৱালি উঠাব বুলি ভাবি আছে ইমাৰ্জেঞ্চি উঠাই লওক সময় নাই এই 5 দিনৰ ভিতৰত আপোনালোকে পোৱালি উঠাই লওক আপোনালোকৰ প্ৰফিট হ'ব নহ'লে আপোনাৰ বন্ধ ৰাখক উপায় নাই বেলেগ টাইমত নকৰিব ফচি যাব এইটো এটা সময় আছে কৰি লওক কষ্টৰ আপোনাৰ ফল পাই যাব আৰু বন্ধুসকল আৰু এটা কথা যদি আপোনালোকৰ এ গ্ৰেড যিটো কপ 430Y
যিটো কপ 430 ব্ৰইলাৰৰ পোৱালি আছে সেই পোৱালিটো আপোনালোকে যদি ক'তো পোৱা নাই বা দাম চাম মিলা নাই তেনেহ'লে মোৰ লগত যোগাযোগ কৰি আমাৰ চেনেলত হেল্পলাইন যিটো নাম্বাৰ থাকিব সেই নাম্বাৰটোত যোগাযোগ কৰি এইবিলাক পোৱালি আপুনি ইজিলি ক্ৰয় কৰিব ল'ব পাৰিব কাৰণ আমি এইবিলাক পোৱালি এজেঞ্চি লোৱা আছে ব্ৰইলাৰ কপ 430 পোৱালি ভাল পোৱালি 35 দিনত 2 কেজি প্লাছ মাৰা সেইবিলাক পোৱালি আপুনি পাই যাব আমাৰ ইয়াত ইজিলি তো আমাৰ নাম্বাৰত যোগাযোগ কৰি এইবিলাক পোৱালি ক্ৰয় কৰি ল'ব পাৰিব আৰু বন্ধুসকল মই আকৌ এবাৰ কৈছোঁ যদি ফাৰ্ম কৰিব মন আছে ব্ৰইলাৰ উঠাব মন আছে ফাৰ্মত এতিয়া উঠাব লাগিব 5 দিনৰ ভিতৰত পোৱালি উঠাওক আপোনাৰ প্ৰফিট হ'বই তো বন্ধুসকল ভিডিঅ'টো এইখিনিয়ে আছিলে ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ জনাব আপোনালোকৰ ভাই বন্ধুসকলৰ লগত অলপ ব্ৰইলাৰ যিসকল ভাই বন্ধুসকল আছে সেইসকলক শ্বেয়াৰ কৰি দিব সেইসকলে যাতে গম পায় বস্তুটো বহুতে আপোনাৰ এই বস্তুটো গম নাপায় যে প্ৰিভিয়াছত কেনেকুৱা কি আছিলে হয়তো 100% কিন্তু আপোনাৰ এই যিটো ৱেবছাইট বহুত ডাঙৰ ৱেবছাইট কিন্তু এইটো আপোনাৰ ৰেটছ এণ্ড আপোনাৰ ডাইৰেক্টলি পল্ট্ৰি বাজাৰ বুলি কয় .comটো বহুত ডাঙৰ এটা ৱেবছাইট হয় ইণ্ডিয়া লেভেলত সেইটো আপোনাৰ ফেক নহয় কিন্তু এইটোতো আপোনাৰ বিলিভ কৰিব লাগিব তো আপুনি যেনেকৈ নহওক সময় নষ্ট নকৰিব ফাৰ্মত পোৱালি ভৰা যদি মন আছে তেতিয়া কৰিব বন্ধুসকল মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ এইটোতে মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষি কথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ